हेलो नमस्कार মোৰ প্ৰিয় বন্ধুসকল সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম। আজি মই আপোনাক দেখাম যে মই ব্ৰইলাৰ কেনেকৈ থৈছোঁ, ইয়াক কেনেকৈ পালন কৰিছোঁ। ঠিক আছে, এতিয়া ইয়াত চাব পাৰে এইটো হ'ল আজি অনা, এইটো 3টা চিট আছে ইয়াত, আপুনি চাব পাৰে 3টা চিট আছে ইয়াত। ঠিক আছে, ইয়াত আছে মোৰ মই ইয়াত চাং বনাইছোঁ, য'ত এইটো একদম চাফা কৰি লৈছোঁ, আৰু এইফালে অলপ চলপ আছে আৰু মেডিচাইন আৰু কি কয় এইটো চাব পাৰে, এইটো আজি অনা পোৱালি। ঠিক আছে, আজি 100টা পোৱালি আনিলোঁ, য'ত মোৰ 3000 পৰিলে, ইয়ানে 30 টকাকৈ এটা পোৱালি পৰিলে। ঠিক আছে, আৰু প্ৰথম অনাটো মোৰ 47 ইয়াত সেনেকুৱা কিবা পৰিছিলে, আৰু এইটো আনোতে মোৰ সেনেকুৱা কিবা 40 আশপাছ পৰিছিলে আৰু, কিন্তু দেই এইটো চাই লওক। এতিয়া ইয়াত মই কৰিছোঁ, আপুনি চাব পাৰে ইয়াত এইটো আছে, এইটো হ'ল আপোনাৰ চাঙৰ ওপৰত আছে জালি, এইটো জালি দেই। এইটো মোৰ বান্দোল লৈছিলোঁ লগভগ আপোনাৰ 2200 বান্দোল আছিলে, ইয়াত 25 মিটাৰো আছিলে, য'ত আপোনাৰ কিমান ফুট থাকিব পাৰে, লগভগ 40 ফুটমান দীঘল হ'ব পাৰে আৰু দেই। এইটো আৰু আপোনাৰ মই এটা ভুল কৰিলোঁ ইয়াত এইটো বন্ধাটো তাৰে বান্ধিলোঁ দেই, এইটো তাৰে বান্ধিলোঁ। এইটো কাৰণে মোক এতিয়া এইটো অলপ ঢিলা হৈ আছে। ঠিক আছে, ঢিলা হৈ আছে, এইটো চাব পাৰে। যদি আপুনি প্লাষ্টিক ৰছী যদি ইউজ কৰে তেন্তে মোৰ হিচাপত ভাল হয়, কিয়নো মই প্ৰথম ইমান এইটো নাছিলে যে, সেইকাৰণে তাৰ বান্ধি দিলোঁ। এতিয়া মই চাফা কৰোঁতে যদি কেতিয়াবা এইবোৰ চাব পাৰে, এইটো একদম দীঘল আছেতো, এইটো এতিয়া দীঘল আছে, এইটো চাফা কৰিবৰ কাৰণে সোমাব লাগিব, তলত সোমাব লাগিব। এতিয়া সোমাওঁতে কি হয়, মোৰ গাঁতত কেতিয়াবা তার লাগি যায়, আৰু এই অলপ দাগি চাগি হৈ যায় আৰু তেজ চেজ ওলাই, আৰু কি খুৱাওঁ আৰু এই বেলেগৰ গতিকে মাথা গৰম, আৰু আমাৰ মাথা কেনেকুৱা থাকে সেনেকুৱা কিবা আৰু কি কয়। এতিয়া মই কৈছিলোঁ যে আপোনাক এইটো চাং আছে, চাঙত মোক লগভগ ইয়াত বাঁহ দিয়া আছে, বাঁহত এইটো চাব পাৰে, এইটো বাঁহ দিয়া আছে, য'ত মই একো দিয়া নাই, আৰু ছাইডত ইটা দি দিছোঁ, দুইফালে ইটা আছে, আৰু এইটো মাজত বাঁহ আছে। এইটো যেতিয়া এইটো দিছোঁ না, তেতিয়া মানে একদম ফিটিং হৈ গৈছে, পুৰা টাইট ফিট, এইকেইটা বান্ধি পুৰা টাইট ফিট দিছোঁ। আৰু এই বস্তুটো অলপ ঘনকৈ দিছোঁ দেই, এই বস্তুটো মই অলপ ঘনকৈ দিছোঁ, এই বাঁহকেইটা অলপ ঘনকৈ দিছোঁ। এই ঘনটো এই ওপৰত নিদিব, কিন্তু মই ওপৰত দি দিলোঁ, কিন্তু এইটো ঘন মানে মই যেতিয়া চালোঁ যে অলপ পাতল হৈছে, তেতিয়া মই কি কৰিলোঁ, এতিয়া এইটো চালিটো উঠাই মই দিব নোৱাৰোঁতো, সেইকাৰণে এইটো ওপৰৰ পৰা দি দিলোঁ। এতিয়া আপুনি এইটো ভুল নকৰিব, প্ৰথমে আপুনি ডাঠকৈ তলত পাতি ল'ব, বাঁহটো পাতল বাঁহটো একদম ডাঠকৈ পাতি ল'ব। ঠিক আছে, তেতিয়াহে এই চালিটো দিব, ওপৰৰ পৰা নিদিব। ওপৰৰ পৰা দিলে কি হয়, কি ব্ৰইলাৰৰ যেতিয়া বহিব না, তেতিয়া অলপ ভৰিত দুখ পায় মোৰ হিচাপত। কোনোবা এনেকুৱা ব্ৰইলাৰ আছে, মোৰ এটা দুটা এনেকুৱা ব্ৰইলাৰ আছে, য'ত মানে আপোনাৰ এনেকুৱাত অলপ মানে পানী ফুলা নিচিনা হৈ গৈছে, মানে ঘাঁহ নহয় বাৰু, পানী ফুলা নিচিনা হৈ গৈছে, এইটো অলপ দুখ পোৱা নিচিনা মোক অনুভৱ হৈছে আৰু দেই। এতিয়া আপুনি ভুল নকৰিব, যিমান আপুনি পাৰে ইয়াত এইকেইটা বাঁহকেইটা আপুনি এই বাঁহটো তলৰ পৰা দিব, য'ত এই চালিটো ওপৰৰ পৰা বাগৰি যায়। ঠিক আছে, এতিয়া আপুনি চাব পাৰে ইয়াত এইটো ফেঞ্চিং দিয়া আছে, মানে এইটো প্লাষ্টিক, য'ত এই পোৱালিটো সিপাৰ আৰু এই কুটাটো এই পাৰ, মানে ডাঙৰ ফালে যাব নোৱাৰে। ঠিক আছে, সেইকাৰণে মই এইটো চালিটো দি দিছোঁ। আৰু ইয়াত আপুনি পানীৰ ড্ৰাম দিব পাৰিছে 4টা, আৰু দানা দিয়া 2টা, আৰু লগতে ইয়াত বাঁহৰ এটা দীঘলকৈ দিয়া আছে। ঠিক আছে, এইটো এতিয়া লগভগ মোৰ 100টা আছিলে, এতিয়া এইটো বেছি শেষ হৈ গৈছে। এতিয়া লগভগ আপোনাৰ 20টামান হ'ব পাৰে দেই, 20টামান হ'ব পাৰে, বেছি নাই। আৰু ছেকেণ্ড কুটা মোৰ 50টা থৈছোঁ, য'ত আপোনাৰ 1 কেজি উচা হৈ গৈছে, য'ত মোৰ মানে লগভগ মই এতিয়া মানে ইমান পইচাৰ কথা কি কওঁ, কিমান খৰচ হ'ল মই অনুমান লগাব নোৱাৰোঁ, কিন্তু 5 কুটা যেতিয়া মই আনিছোঁ, লগভগ মোৰ মানে আপুনি ভাব পাৰে 20,000 21,000 লগভগ খৰচ হ'ল, তাতকৈ বেছি হ'ব পাৰে, কিন্তু তাতকৈ কম হোৱা নাই। তাৰপাছত এইটো এতিয়া আপুনি ব্ৰইলাৰ দানা এতিয়া এবেগ যদি লয় 2600 2400 2800 সেনেকুৱা আছে। এতিয়া ব্ৰইলাৰ দামো কমি গৈছে, যোনটো এতিয়া কোম্পানী ব্ৰইলাৰ এভেইলেবল ওলাই গৈছে, সেইকাৰণে এতিয়া আমি থোৱা লোকেল যোনটো আমি থওঁ তাৰ দামো একেই দিব লগা হৈছে। ঠিক আছে, সেইটো কাৰণে অলপ দামটো কম পাইছোঁ, নহ'লে দাম ঠিক ঠাক পোৱা হ'লে একদম মজাকৈ 12-13 হাজাৰ আৰামকৈ লাভ হৈ গ'লহেঁতেন। ঠিক আছে, এতিয়া মই একেলগে দিব নোৱাৰিলোঁ, মোক দাম কম পালোঁ, সেইকাৰণে একেলগে নিদিলোঁ। এতিয়া মই নিজৰ ঘৰৰ পৰা বেচি আছোঁ, সেইটো কাৰণে এতিয়া শেষ হ'ব হৈ গ'ল। এতিয়া কেইটামান আছে আৰু লগভগ কেইটামান আছে, এতিয়া দেখিব পাইছে, ইয়াতো সেনেকুৱাই দিছোঁ, দুফালে 2টা বাঁহ, আৰু মাজত এটা খাবৰ কাৰণে দানা দিবৰ কাৰণে, আৰু 2টা ইয়াত আছে পানীৰ ড্ৰাম। আৰু এইটো আজি অনা, সেইকাৰণে অকল এটা সৰু এটা দি দিছোঁ, আৰু লগতে ইয়াত তলত অলপ দি দিছোঁ, এই আপোনাৰ দানা অলপ আনি মানে দি দিছোঁ, য'ত আপুনি চাব পাৰে ইয়াত দিছোঁ, ইয়াত খোৱাই নাই সিহঁতি।
অকল এইটো কণীৰ কাৰ্টুন আছে, মানে কণীৰ যোনটো থৈ নাই সেইটো কাৰ্টুন তাত দি দিছোঁ। আৰু এইফালে দি দিছোঁ মানে য'ত মানে সিহঁতি খোলা পাইছে ন তাতে খাইছে, য'ত বন্ধ পাইছে খোৱাই নাই। এতিয়া সিহঁতক তলতে অলপ অলপ দি দিছোঁ, অলপ ডাঙৰ হ'লে অলপ ভালকৈ দিব লাগিব সিহঁতক। আকৌ দুটামান বাঁহত, মানে বাঁহত দিলে কি হয় আপোনাৰ অলপ মানে নষ্ট কৰে, সেইটো কাৰণে অলপ বেয়া। কিন্তু বাঁহৰ মানে যদি আপোনাৰ পইচা যদি কিনিব নাই, এনেকুৱা পাতৰ যদি এনেকুৱা যদি দানা দিয়া পাতৰ যদি কিনিবৰ কাৰণে পইচা নাই, এতিয়া হোৱা নাই, তেতিয়া আপুনি বেছি পেলাই যদি নেক্সট কোটাত কিনিম বুলি ভাবিছে তেন্তে বাঁহৰ চবতকৈ বেষ্ট। কাৰণ আপোনাৰ পইচাও বেছি দিব নালাগে, খালি অলপ চলপ নষ্ট হয় আৰু ভাবিলওক 10 কেজিত আপোনাৰ আধা কেজিমান নষ্ট কৰে দানাটো। সেইটো আৰু স্বাভাৱিক, এতিয়া ব্ৰইলাৰ আৰু খাই ইচ্ছা উঠি খাইছে, সেইটো কাৰণে সেনেকুৱা হয়। এতিয়া আপুনি চাব পাৰে, এটা ভালকৈ চাব পাৰে, এইটো চাই লওক, এইকেইটা চাই লওক। ইয়াত মোৰ মানে হাইষ্ট 3 কেজি, মানে এতিয়া যদি থোৱা হ'লে মোৰ লগভগ 4 কেজিমান হৈ গ'লহেঁতেন। এইটো মই এই ডাঙৰটো অনা বেছি দিন হোৱা নাই, মই 30 তাৰিখ অনা, আজি হ'ল আপোনাৰ 20 তাৰিখ চমথিং সেনেকুৱা হৈছে। তাৰ বুলি ভাবি লওক 50 দিনমান হৈছে আৰু 45 দিনত ব্ৰইলাৰ 2 কেজি, 2.5 কেজি, 3 কেজিমান হৈ যায়। এতিয়া মই যদি সেইকেইটা ডাঙৰ এতিয়া এনেও বেছি শেষ কৰিলোঁ, এতিয়া সৰুকেইটা আকৌ ডাঙৰ হৈ গৈছে। এতিয়া সেই সৰুকেইটা এতিয়া যোনটো মই থৈছিলোঁ ডাঙৰ হৈ গৈছে, এইটো এতিয়া 3 কেজি লগভগ হৈ গৈছে। এতিয়া ভাবি লওক যোনটো মই প্ৰথমে 3 কেজি, 2.5 কেজি, 280 গ্ৰাম সেইকেইটা দিছিলোঁ, এতিয়ালৈকে সেইকেইটা কমচে কম লগভগ 4 কেজি या 3.5 কেজি উচি হ'লহেঁতেন, তেন্তে বহুত মজা হ'লহেঁতেন। কিন্তু এতিয়া কি কওঁ, এতিয়া পইচা শ্বৰ্ট পোৱাৰ কাৰণে মই সোনকালে বেছি শেষ কৰি দিলোঁ। এতিয়া এইকেইটা মই থ'ম বুলি ভাবিছোঁ, এইটো অলপ ডাঙৰ কৰিম, আকৌ অলপ ডাঙৰ কৰিম, য'ত এতিয়া অলপ চলপ পইচা গোট হৈছে, সেইটো কাৰণে অলপ সিহঁতক অলপ ডাঙৰ কৰি বেছি, য'ত মোৰ অলপ লাভটো অলপ উপাৰ্জনটো অলপ বেছি হওক তাকে ভাবিছোঁ। এতিয়া যদি আপুনি যদি কৰিব বিচাৰে তেন্তে মোৰ মতে আপুনি চাঙত থ'লে আপোনাৰ বেমাৰ আজাৰ সিমান ভালদৰে নেলাগে। আৰু চাঙত হ'লে আপুনি চাফাও চাব পাৰে একদম ক্লিন, একদম মানে কি কয় নাই ডিজাইন, মানে চাৰ্ফে ধোৱা নিচিনা একদম বগা হৈ আছে, মানে চাৰ্ফ স্কেলে ধোৱা নিচিনা একদম বগা আছে, একো লেতেৰা সেনেকুৱা নাই, একদম ক্লিন আছে। চিন্তা কৰিব নাই, সিহঁতক অলপো গুচ অলপো নালাগে, য'ত আপোনাৰ লেতেৰা আপুনি দেখিব নোৱাৰে, লেতেৰা যিখিনি গোটেই তলত টানি যায়। খালি আপুনি কি কওঁ চাফা কৰোঁতে অলপ হয় আৰু চাফা কৰোঁতে, কিন্তু সপ্তাহত এবাৰ কৰোঁ, ইয়াত 3 দিনত এবাৰ কৰোঁ, সেনেকুৱা হৈ যায়। কেতিয়াবা সপ্তাহ পাৰো হৈ যায় চাফা কৰোঁতে, যেতিয়া অলপ বেছিকৈ দেখোঁ তেতিয়া মই চাফা কৰি লওঁ। অলপ গেছটোৰ কাৰণে অলপ ইয়াৰ মানে অলপ বন্ধ হৈ আছে, ঠিক আছে। এইকেইটা আপুনি ৱাল দিব আছে, ৱালটো বন্ধ, সেইকাৰণে মই ইয়াত এতিয়া খিৰিকী লগাম বুলি ভাবিছোঁ, য'ত মানে ইয়াত 1, 2, 3টা খিৰিকী লগাম, য'ত বতাহ অহা যোৱা কৰিব পাৰে। তেতিয়া ইহঁতৰ গৰমটো টামাম হয়, সেইকাৰণে এটা ফেন দি দিছোঁ, সবাই এটা ফেন দি দিছোঁ। আৰু আপোনাক মই জনাই দিলোঁ যে কেনেকুৱা কি কৰিব লাগে। এতিয়া আপুনি যদি কিবা জানিব বিচাৰিছে তেন্তে এটা কমেণ্ট কৰি দিব, মই নিশ্চয় আপোনালোকক হেল্প কৰিম এইকেইটা কাম কৰিবৰ কাৰণে। সকলোৱে ভাবোঁ যে অলপ উপাৰ্জন কৰক, নিবনুৱা হ'লে অলপ খৰচ কৰি য'ত অলপ হ'লেও ঘৰত উপাৰ্জন কৰক, ঠিক আছে। এতিয়া মোৰো ইয়াত ভালে এটা ইনকম হয় আৰু লগতে টাইমো আৰামকৈ যায়।